हेलो गाइज আজি আপোনালোকক মই অন্য এটা ভিডিঅ'লৈ আনিছোঁ মোৰ চেনেলৰ আপোনালোকক আজি মই ব্ৰইলাৰ মাংস কেনেকৈ বনাম এই ৰচুন পিঁয়াজ আদা ৰচুন কি দৰে মই তৈয়াৰ কৰি লৈছোঁ তাই আপোনালোকক এটা মই দেখাই আছোঁ আপোনালোকে চাই থাকিব এয়া মাংস আনিলে চব মাংসখিনি ধুই লৈছোঁ প্ৰথমে এয়া চব ব্ৰইলাৰ মাংস গতিকে ভালকৈ ধুই পানীটো কাটি দিছোঁ এয়া মোৰ মাংস ধোৱা হৈ গ'ল ইতিমধ্যে আলু কাটিছোঁ এয়া ৰচুন আদা নহৰু পিঁয়াজ অলৰেডি পিচি পেলাই আনি থৈছোঁ এয়া এতিয়া আলু কাটি আছোঁ বৰ্তমান মাংস দিবৰ কাৰণে হেল্ল' গাইজ এয়া মোৰ কেৰাহী গৰম হৈ গ'ল অলৰেডি এয়া তেল দি লৈছোঁ ব্ৰইলাৰ মাংস বেছি তেল দিলে বেয়া লাগিব এয়া মাংসখিনি ৰেডি কৰিছোঁ এয়া হালধি দিছোঁ মই বাওঁহতীয়াৰে বন্ধুসকল বেছিকৈ চলে বাওঁ হাত খালে চলে এই চব মাংসটো সানি লৈছোঁ চব পিঁয়াজ দি লৈছোঁ এয়া তেজপাত আদা ৰচুন দেখাবলগীয়া দি দিছোঁ চব এতিয়ালৈকে একো দিয়াই নাই কালাৰ উঠিছে চব ৰচুন পিঁয়াজ আদা তেজপাত নহৰু এয়া মোৰ তেলত দিয়া ৰচুন পিঁয়াজ আদা নহৰুখিনি ৰেডি হৈ গ'ল এতিয়া মই মাংস দি দিছোঁ এয়া মাংস দি দিছোঁ চব কেৰাহীত এয়া মাংসখিনি লৰাই দিছোঁ হেল্ল' গাইজ এয়া মাংস চব লৰাই আছোঁ মই প্ৰথমবাৰ তেল মছলা দি একো বৰ্তমান মছলা দিয়াই নাই আদা ৰচুন নহৰু মোৰ সৰু পাকঘৰত বনাই আছোঁ মাংস চব কেৰাহীত এতিয়া অকণমান ভাজি দিছোঁ ঢাকনিয়ে অঁ এয়া হয় চব প্ৰায় অকণমান মিট মছলা দি দিছোঁ ভাল লাগিব বেলেগ একো মছলা দিয়া নাই অকণমান জালুকৰ গুড়ি অকণমান দি দিওঁ এয়া চব জালুকৰ গুড়ি অকণমান এয়া জালুক দেখাছোঁ এয়া দেখি পাইছেনে আপোনালোকে চব মাংস ফ্ৰাই হৈ গৈছে বন্ধুসকল চব এয়া এতিয়া আলু দি দিলোঁ মাংসখিনি আলু কাটি ৰেডি কৰি দিছিলোঁ মাংসত ডাঙৰ ডাঙৰকৈ আলু দি দিছোঁ খাই ভাল লাগিব চব আপোনালোকেও এনেকৈ বনাই খাব আৰু মোৰ হাতত টেষ্টি খাব বিচাৰিলে আহিব আমাৰ ঘৰলৈ এয়া অকণমান মাংসখিনি সিজিবলৈ ঢাকনিখন লগাই দিছোঁ এয়া চব মই পানী দিম এতিয়া আৰু মাংসখিনি এয়া অলৰেডি হৈ গ'ল আলু দিলোঁ এয়া চব আপোনালোকে দেখিছে আগৰ পৰা হৈ গৈছে অকণমান পানী দি পেলাই অলপ গ্ৰেভি টাইপৰ বনাই দিছোঁ তাতে আমাৰ বেটাহঁতে এৰিছে বেটাহঁতে খাই ভাল পাব এয়া চব অকণমান পানী দিছোঁ গ্ৰেভি টাইপৰ দিছোঁ বেছি নাই দিয়া এয়া চব এয়া পানী দিয়া হৈ গ'ল অকণমান গ্ৰেভি টাইপৰ বনাই দিম আৰু 5 মিনিটৰ পিছতে মাংস ৰেডি হৈ যাব আপোনালোকক খাই দেখুৱাম এয়া ঢাকি দিলোঁ এতিয়া হেল্ল' গাইজ মোৰ অলৰেডি মাংস হৈ গ'ল এয়া মাংস হৈ গ'ল এতিয়া নমাম চাই থাকক অকণমান টেষ্ট কৰিম লাইট গেছটো অফ কৰি দিলোঁ এয়া মাংস অলৰেডি উলিয়াই লৈছোঁ টেষ্ট কৰিবলৈ চাওক আপোনালোকে এয়া মোৰ মাংস ৰেডি হৈ গ'ল এতিয়া উলিয়াই লৈছোঁ প্লেটত এতিয়া টেষ্ট কৰিম সকলোৱে নি পেলাই আমি খামগৈ এতিয়া এয়া ডাইনিং টেবুলত নি আছোঁ সকলোৱে আমি খামগৈ এতিয়া এয়া মই মাংস খাই আছোঁ চব এয়া মোৰ মাংস বনাই মই নিজেও খালোঁ এই বেটাহঁতক দিছোঁ খাই চোৱাচোন তোমালোকে কেনেকুৱা লাগিছে ক'বা খাই চোৱা প্ৰথমে আলু ৰখা ষ্টাৰ্টিং কৰিছোঁ দেই গৰম হৈছে বেছি গৰম নহয় খাব পাৰিবা আলু ফলত সিজিছে বহুত ধুনীয়া সিজিছে খালি দেই মাংস পিচ খাই চাওঁ নহ'লে নাবিছা কি কৰোঁ ৰাইচ মই টেষ্ট কৰি চাওঁ অঁ বহুত কেনেকুৱা লাগিছে ক'বা দেই এটা মই আলোচনা টেষ্ট মাংস টেষ্ট কৰোঁ অঁ
কেনেকুৱা হৈছে? মজা মজা মজা? একদম ধুনীয়া লাগিছে খাই আচ্ছা এযোৰ খাই দিব পাৰে আৰু এডোখৰ খাই দিয়া আলু খাই দিয়া হেল্ল' গাইজ আপোনালোকে মোৰ ভিডিঅ'বোৰ চাই থাকিব লাইক কমেণ্ট দিব ভাল লাগিলে শ্বেয়াৰ কৰিব ছাবস্ক্ৰাইব এটা কৰিবলৈ নাপাহৰিব আৰু প্ৰতিদিনে আপোনালোকে মোৰ চেনেললৈ আহিব সকলোৱে চাবলৈ প্ৰতিদিনে এটা এটা নতুন ভিডিঅ' পাই থাকিব ধন্যবাদ